নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই আপোনালোকৰ মাজলৈ অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিন হ'ল মই আপোনালোকক ভিডিঅ' দিব পৰা নাই, যিহেতু সময়ৰ খুবেই নাটনি হৈছে, গতিকে ভিডিঅ'সমূহ দিওঁ বুলি ভাবিলেও দিবলৈ থাকিয়েই যায়, মানে এডিটিঙৰো সময় নহয়, তেনেকুৱা ধৰণৰ হৈ পৰিছে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ কেইটামান দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। এয়া প্ৰথম খণ্ড আগবঢ়াইছোঁ, ইয়াৰ পাছতে দ্বিতীয় খণ্ডটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আৰু আশা কৰোঁ আগন্তুক দিনবিলাকতো আপোনালোকলৈ সৰু বৰ দুই এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আপুনি ফুলৰ খেতি ঘৰতে কৰে নে বেলেগৰ পৰা কিনি আনে? ঘৰতে কৰে। কি কি ফুল ৰুইছে ঘৰত? অঁ, আপোনাৰ ফুলখিনি অলপ দেখাওকচোন। আপুনি ফুলৰ খেতি হিচাপে কৰা কেইবছৰমান হ'ল? 2 বছৰমান হৈছে। ফুলৰ খেতি লাভজনক খেতি হয় নে নহয় বাৰু? নহয়। ইমান বিকি নাযায়। তুমি নিজে গাহৰি কাম কৰা নে আমাৰ পৰা কিনি বেচিছা? আনৰ পৰা কিনি বেচিছা।